শিৱসাগৰৰ ৰাজেন্দ্ৰ কুমাৰ বৰুৱাৰ পৰিয়ালে উত্থাপন কৰিলে জিলা প্ৰশাসনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। শিৱসাগৰৰ জাজিৰ পৰা ডিমৌ পৰ্যন্ত ৪৬ কিলোমিটাৰ নিৰ্মীয়মান ৪ লেনযুক্ত পথৰ নিৰ্মাণৰ বাবে জিলা প্ৰশাসনে আবণ্টন লোৱা ভূমিক ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ। উপায়ন্তৰ হৈ পৰিয়ালটোৱে অৱৰোধ কৰিলে নিৰ্মীয়মান ৪ লেনযুক্ত পথৰ ছাৰ্ভিচৱে। শিৱসাগৰৰ দৰিকাপাৰ নাওজান গাঁৱৰ নিবাসী ৰাজেন্দ্ৰ কুমাৰ বৰুৱা পৰিয়ালৰ ৮ লেচা ভূমিৰ প্ৰাপ্য মূল্য জিলা প্ৰশাসনে মোকলাই নিদিয়াৰ অভিযোগ। পৰিয়ালটোৱে ২০১৬ চনতে প্ৰয়োজনীয় নথিপত্ৰ জমা দিছিল জিলা প্ৰশাসনক। জিলা প্ৰশাসনক আবেদন নিবেদন কৰাৰ অন্তত একো সুফল নোপোৱাত পৰিয়ালটোৱে নিজাববীয়াকৈ ছাৰ্ভিচৱে অৱৰোধ কৰে। প্ৰাপ্যধন মোকলাই নিদিয়া পৰ্যন্ত ছাৰ্ভিচৱে অৱৰোধ কৰি ৰখাৰ সিদ্ধান্ত। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ। মোৰ নামটো অৰ্চনা বৰুৱা আৰু মোৰ হাজবেণ্ডৰ নাম ৰাজেন্দ্ৰ কুমাৰ বৰুৱা। আমাৰ এই ফ'ৰলেণ্ডৰ যোনখিনি মাটি ৮ লোচা মাটি গৈছে, মোৰ নিজৰ পটা মাটি। যোনখিনি মই চৰকাৰক বাৰ 16 চনৰ পৰা আবেদন কৰি আছোঁ, তেওঁলোকে পইচাটো দিমকৈ দিয়া নাই। মাজতে আহিছিলে চাৰ্কুল অফিচাৰ আহিছিলে আৰু কানুগৈ যোনজন সেইজন আহিছিলে, তেওঁলোকে কৈছে যে আগে ৰাস্তাটো তোমালোক দি দিয়া, তাৰপিছত কাইলৈ পইচা সোমাব। কাইলৈ সোমাব বুলি মই তেতিয়া ৰাস্তাটো নিদিলোঁ। কাইলৈ সোমাব বুলি কওঁ আজি ৩ মাহ হৈ গ'ল। সেয়েহে অথন্তত পৰি মই উপায়বিহীন হৈ মই চৰকাৰক কাকুতি কৰি মই চৰকাৰকো কৈছোঁ যে মোৰ প্ৰাপ্য যোনটো পইচা, মোক পটাৰ মাটি যোনটো পইচা পাওঁ, সেই পইচাটো যেন অতি সোনকালে দি তেওঁলোকৰ নিজৰ কামখিনি কৰিবৰ কাৰণে সুবিধা কৰি লয়। মই আজি লাং মাৰি দিছোঁ ৰাস্তাটো, কাৰণ মই নিজৰ পটা মাটিটো ৰাস্তা লাং মাৰিছোঁ। আগত মই এটা ৰাস্তা বনাবৰ কাৰণে এৰি দিলোঁ চৰকাৰক বিশ্বাসত, কিন্তু কোনো সদাশয় চৰকাৰে কোনো ব্যক্তিয়ে মোক আহি প্ৰশাসনে আহি মোক এই কৰ্মভাগত মোৰ মানে সুবিধা কৰি নিদিলে। আমাৰ এইটো অৰিজিনেল মাটি আছিলে। বৰ্তমান 16 চনৰ পৰা আমি কাগজ পত্ৰ কৰি আমনি লাগি গৈছে, পইচা মানে বহুত গ'ল। ৰাস্তাটো মোটামুটি বনি গ'ল। যোনটো এতিয়া চাব ৰাস্তা দিছে, সেই ৰাস্তাটো মানে মই এতিয়া লাং মাৰি দিছোঁ, কাৰণ মোৰ দোকানখন আছে। তাত দুচকীয়া মই স্কুটি বাইক নিবৰ কাৰণে সুবিধা কৰি দিছিলোঁ, কিন্তু মানুহে প্ৰায় সেইফালে 4 চকীয়া বাহন যাবলৈ গৈছে। কাৰণ কেলে আজি যুগটো উদ্ভণ্ডালী যুগ, কোনোবাই মদ খালে চব ADCক দি থোৱা হৈ আছে, DCক দি থোৱা হৈ আছে, চাৰ্কুল অফিচত দি থোৱা হৈ আছে। নাই, মোকলাই দিয়া নাই। অনুমানিক মই 10 লাখৰ ওপৰত পাওঁ অনুমানিক, কিন্তু 8 লোচা গৈছে। আগৰো মোৰ আগত তাত পকা দোকানে আছিলে, দোকানখনো ভাঙি দিলোঁ। তাৰো মই 2 লাখ মান টকা পাবলৈ থাকিলে চৰকাৰৰ ওচৰত, কিন্তু 10 লাখ মান মই মানে হিচাপ কৰিছোঁ। প্ৰশাসনে তাত এতিয়া মোক 5.5 লাখ মান দিম বুলি কৈছে, কিন্তু মই ৰাজি হৈছোঁ যে 5.5 লাখ যদি দিয়ে মোক দিয়ক, কিন্তু আপোনালোকে ৰাস্তাটো মোকলাই দিয়ক। সেইভাগেও মোক দিয়া নাই তেওঁলোকে।